নোৱাৰিম বুলি ক'লে মনত নিয়া হ'ল, সঞ্জীৱনী নিয়া হ'ল। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে, আমাৰো ভাল। এয়া আমাৰ ঘৰ বনাই আছিলে, এতিয়া খিৰিকীলৈকে উঠিছে। যিহেতু আপোনালোকক মই দেখাইছিলে ইটো ভিডিঅ'ত যে আমাৰ ঘৰটো বনাই আছিলে, কিমানখিনি পালেগৈ আপোনালোকে এতিয়া চাব। মানে ঘৰটো বনাই থকা ভিডিঅ' দিয়া নাছিলোঁ, যে খুঁটা পুতিছিলে সেইটোহে দেখাইছিলোঁ। তাৰপিছত এতিয়া মই আপোনালোকক দেখাইছোঁ আমাৰ ঘৰটো কিমানখিনি ওলালে, আপোনালোকে চাই থাকক। আপোনালোকে দেখিলে আমাৰ ঘৰটো কিমানখিনি ওলালে। আৰু এতিয়া আজি ভিডিঅ'টো এইকাৰণে বনালোঁ, যিহেতু আজি বতৰটো অকণমান ঠাণ্ডা কৰিছে। তাৰপিছত মই আজি টাইমো পাইছোঁ, মানে কেতিয়াবা বনাবলৈ মন নাযায় ন ইমানকৈ। আৰু আজিকালি মোৰ ইমান মানুহে ভিডিঅ'বোৰ নাচায়। কেনেকুৱা ভিডিঅ' পালে আপোনালোকে ভাল পায় মোক কমেণ্টত জনাব, মই তেতিয়া তেনেকুৱা ভিডিঅ'ই বনাম। আজি ঘৰত মই অকলে আৰু আমাৰ দেউতা আছে। এয়া আমাৰ দেউতা শুই আছে, এয়া আপোনালোকে দেখিছে দেউতা শুই আছে। মানে আপোনালোকে জানে আৰু ঘৰ চবোৰ ভাঙিলে মেলিলে বা ঘৰটো যেতিয়া বনাই থাকে ঘৰবোৰ কেনেকুৱা খেলি মেলি হয়। আমাৰো সেনেকুৱাই অৱস্থা হৈ আছে, ঘৰটো বহুত খেলি মেলি হৈ আছে। বেয়া কমেণ্ট যাতে নিদিয়ে আৰু কোনোৱে। আৰু আজি মানে মাছ লৈছিলে, আপোনালোকক মই মাছখিনি দেখাম। আমাৰ মানে মাছ শুকুৱাই থৈছে, চালনীখনো ভঙা আৰু কিনো কৰিব। এয়া মাছ শুকুৱাই থৈছে। সকলোৱে কৈ থাকে তোৰ যাতে ইউটিউব চেনেল আছে, তই দেউতা ইমান দিনে পঢ়ি আছে, তই কিয় ভিডিঅ' নবনাৱ, তই ভিডিঅ' বনাই দেখাব লাগে। সেইবাবে আজি মই বনালোঁ ভিডিঅ'টো। আৰু দেউতা 9 বছৰ হ'ল পৰি থকা বিচনাতে। তাৰমানে চবেই কয় হিৰ' প্ৰব্লেম হৈছে বুলি, নাৰ্ভৰ প্ৰব্লেম বুলি কয়। তাৰপিছত বহুততে চিকিৎসা কৰা হ'ল, বহুততে চিকিৎসা কৰি দেখালোঁ। তাৰপিছত বাকীখিনি মায়ে মানে কাৰেণ্টৰ বিল দিবলৈ গৈছে, মা আহি লওক, মায়ে ক'ব যে মা আহি লওক। মানে মায়ে বিশেষ কথাখিনি জানে, দেউতা কেনেকৈ ক'ত দেখালে কি কথা মই ইমান এটা নাজানো। তাৰপৰা মায়ে আহি আপোনালোকক সকলো কথা ক'ব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব অকণমানো স্কিপ নকৰাকৈ। ঘৰটো যিহেতু লেতেৰা হৈ আছে, ভাবিলোঁ ঘৰটোকে সাৰি লওঁ। আৰু এই মেকুৰীক ভাত দিয়া হয় যে, সেইবোৰ ভাতো পৰি আছে, সেইবাবে মই এতিয়া ঘৰটো সাৰি লৈছোঁ। এয়া দেখিছে আপোনালোকে, আমাৰ এয়া বডি বিল্ডাৰ এজন ৰখি আছে। আপোনালোকক মই এতিয়া দেখাম, আমাৰ মা আহি পালেহি কাৰেণ্টৰ বিল দি। আপোনালোকে চাব, এয়া আমাৰ মা কাৰেণ্টৰ বিল দি আহি পাইছেহি, পোনে ঘৰটোত সোমাইছেহি। নমস্কাৰ। নমস্কাৰ, এনেকৈ দিব লাগে ন, তেতিয়া ভাল লাগে। আমাৰ এয়া আমৰ আচাৰ। এতিয়া মায়ে ক'ব কি ক'ত কেনেকৈ দেখাইছিলে, আপোনালোকে চাই থাকক। মায়ে এতিয়া কৈ দিয়া, দেউতাক ক'ত দেখাইছিলা? মানুহজনৰ প্ৰথমতে বিষ কোষ আছিলে, কঁকাল বিষ, ডিঙি বিষ। তাৰপৰা এনেকৈ বজাৰলৈ যাওঁতে আহি পিনি চিপচিপীয়া বৰষুণ হৈ আছিলে। তেতিয়া 15 চনৰ জুলাই 25 তাৰিখত বাগানৰ নলা কাষত এনেকৈ চিলিপ হৈ গ'ল, একো কৰিব নোৱাৰা হৈ থাকিলে। তাৰপৰা আনি গোটেই মানুহে আহি ঠেলাত আনি মেলি আৰু বিচনাত শোৱালেহি। তেওঁ অচেতন। তাৰপৰা মই ৰচুন তেল সেনেকৈ কৰি দি পিনি পিঠিত লগাই দিলোঁ। তেতিয়া কৈছে আৰু মেডিকেল কৈছে। তাৰপৰা 108 আমাৰ ওচৰৰ ছোৱালী এজনী আছিলে, মোনা বুলি কয়, তাই 108লৈ ফোন কৰিলে। ফোন কৰি লত আহিলে, সেই গাড়ীতে লৈ আমি 5-6জন মানুহ সেই 108ত গৈ পিনি মেডিকেল নিলোঁ। মেডিকেলত এণ্ট্ৰি কৰিলোঁ। তেতিয়া 25 জুলাই আছিলে, সেইদিনাই। তাৰপিছত চিট দিলে আৰু মেডিকেলত আৰু সেনেকৈ চিকিৎসা দৰৱ পাতি দিয়ে, কৰি মেলি খাই থকা হৈছে আৰু। খালি হুঁচটো আহিলে আৰু, খালি হাত ভৰিবোৰ লৰাব মেলিব নোৱাৰে, খজুৱাই থাকে, কামুৰি থাকে। তাৰপৰা মই খজুৱাই মেলি থাকিবলগীয়া হয়, শৌচ প্ৰস্ৰাৱ হয়, মই কৰিব লাগে তাতে। তাৰপৰা
18 দিন থকা হ'ল। 18 দিন থাকিলে মেডিকেলত তেনেকৈ ভাল কৰিব নোৱাৰিম বুলি ক'লে। তাৰপৰা নাৰ্ভৰ বেমাৰ যে ইয়াত অকণমান দূৰত নিব লাগিব বুলি ক'লে। এতিয়া ঘৰলৈ লৈ আহিলোঁ আৰু 18 দিন থকাৰ পাছত আনি পিনি গাঁৱৰ চিকিৎসা কৰা হ'ল, পেৰিলাইছৰ দৰবো খোৱা হ'ল। তাৰপৰা আকৌ আৰোগ্য ভ্ৰমণত নিয়া হ'ল, সঞ্জীৱনীত নিয়া হ'ল। তাৰপৰা উপায় নহয় আৰু পাছত আৰু এতিয়া ঘৰতে থাকিবলগীয়া হ'ল। ভালমানখিনিয়ে কৰা হ'ল আৰু শিৱসাগৰলৈও নিয়া হৈছিলে, আকৌ মৰাণতো নিয়া হৈছিলে। গাঁৱো বহুতখিনি চিকিৎসাই কৰা হ'ল। নাৰ্ভৰ দৰবো প্ৰায় থকাই হৈছিলে। এতিয়া এৰি দিয়াই হৈছেগৈ আৰু এতিয়া বিচনাতে আছে আৰু শৌচ প্ৰস্ৰাৱ চব কৰিবলগীয়া হয়। অকল মুখখন জীয়াই আছে আৰু মানুহজন 9 বছৰ দিনে এনেকৈয়ে পৰি আছে। এতিয়া কোনো চিকিৎসা কৰা হোৱা নাই। কোৱা। এতিয়া বিচনাতে আছে আৰু ক'বলগীয়া ইমানেই আছিলে। আৰু মই সৰু সৰু কণ ল'ৰা ছোৱালী টিউশ্যন কৰিছোঁ। তাৰমানে আজৰি পৰত এনেই থাকিনো কি কৰিম, তাকে টিউশ্যন কৰিবলৈ আহে, মই টিউশ্যন কৰাই দিওঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু দেউতাৰ কথা মায়ে ইমানখিনি যিখিনি জানে সেইখিনি ক'লে। আৰু যদি পাছত আপোনালোকে এনেকুৱা ভিডিঅ' বিচাৰে পাই থাকিব, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।